নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ জেং পিঠা ৰেচিপি। জেং পিঠা বনাবলৈ মই লৈছিলোঁ চাউল। ধুনীয়াকৈ চাউলখিনি ধুই গুড়ি কৰি লৈছোঁ আৰু চাউলৰ গুড়িখিনি একেবাৰে মিহিকৈ মই চালি লৈছোঁ। এতিয়া লৈছোঁ এটা পাত্ৰত মই চাউলৰ গুড়ি 2 কাপ, লগতে ৰং গুড়া, নিমখ, জিৰা ধনিয়া গুড়া আৰু তাত পানী অকণমান দি মই এইখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি লৈছোঁ। আৰু এয়া লৈছোঁ মই এটা বটলৰ হাফৰটো মই এটা ফুটা কৰি লৈছোঁ। এই মিশ্ৰণখিনি মই বটলত ধুনীয়াকৈ ভৰাই লৈছোঁ। আৰু এয়া মই এখন গেছত টাৱা গৰম হ'বলৈ দিছিলোঁ আৰু টাৱাখনত মই অলপকৈ তেল লগাই দিছোঁ। এই টাৱাখনত মই এখন কাগজ মিঠাতেলত তিয়াই টাৱাখন ধুনীয়াকৈ মচি দিছোঁ। আৰু এয়া দেখিছে মই এনেকুৱা এটা শ্বেপত পিঠাখিনি বনাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই পিঠাখিনি মই এখন ডলাত কাগজ পাৰি দি তাত মই এখনকৈ ৰ'দত শুকাবলৈ দিছিলোঁ। এয়া দেখিছে শুকোৱাৰ পিছত পিঠাখিনি কেনেকুৱা হৈছে। আৰু এতিয়া মই এয়া কেৰাহী এখন বহাই দি শুকোৱাৰ পিছত এয়া মই পিঠাখিনি ভাজিছিলোঁ খাবৰ কাৰণে। আৰু আপোনালোকে এনেকৈ বনাই বহু দিনলৈকে সাঁচি ৰাখিব পাৰিব আৰু যেতিয়াই মন যায় তেতিয়াই এনেকৈ ভাজি খাব পাৰিব চাহৰ লগত। খুবেই ভাল লাগে। ধন্যবাদ।